এতিয়া আমি সকলোৱে বাট চাই আছোঁ যে এইচএছ পৰীক্ষা ফলাফল কেতিয়া ঘোষণা কৰা হ'ব কাৰণ যিহেতু মেট্ৰিক পৰীক্ষাৰ পিছতে এইচএছ পৰীক্ষা ফলাফল ঘোষণা কৰা হয় আৰু যিহেতু এইবাৰ এই মেট্ৰিক পৰীক্ষা ফলাফলটো খুব আগতীয়াকৈ ঘোষণা কৰিলে আৰু সেইবাবে এইবাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলেও এইটো চেষ্টা কৰিছে যে এইচএছ পৰীক্ষা ফলাফলটো অলপ আগতীয়াকৈ ঘোষণা কৰাৰ আৰু সেই হিচাপে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা নতুনকৈ আপডেট দিছে যে তেওঁ ৰিজাল্টটো ঘোষণা কৰিব 5 মে'ৰ আগত আৰু যেহেতু আমি জানো যে মেট্ৰিক পৰীক্ষা ফলাফলৰ আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে 19, 20, 21 তাৰিখে ঘোষণা কৰিব তেওঁ 3টা ডেট কৈছে কিন্তু এতিয়া ৰমেশ পেগু ডাঙৰীয়া কৈছে যে 5 মে'ৰ আগত ঘোষণা কৰিব যিহেতু এটাই ডেট কৈছে গতিকে এটা সম্ভাৱনা আছে যে 5 মে'ত ৰিজাল্টটো ঘোষণা কৰাৰ গতিকে আপোনালোকে এই ক্লিপটো শুনিব পাৰে মই এই মাহৰ ভিতৰত নহ'লেও মে' মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমাৰ ফলাফল ঘোষণা হ'ব মে' মাহৰ প্ৰথম সপ্তাহটো খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে হয়তো আপোনালোকে বুজি পালে যে এইচএছ পৰীক্ষা ফলাফল আচলতে কেতিয়া ঘোষণা কৰা হ'ব যদি এনেকুৱা ধৰণৰ আপডেটবোৰ পাব বিচাৰে তেনেহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ লগ পাম ধন্যবাদ